নতুন কেঁচুৱা লৈছোঁ আজি ফাৰ্ষ্ট আহিছোঁ ৰুচিহঁতৰ ঘৰৰ ভতিজাক এটা নাপায় বুলি কয় সৰু ল'ৰা ছোৱালী প্ৰথম ল'বলৈ কিবা এটা দিব লাগে বুলি কয় মই ক'লো বেটাক ল'লোঁ আৰু অকণমান দেৰি ৰখিলোঁ কি ইফালে চালোঁ তাই বহুত কিছু আছে কুকুৰ আছে ছাগলী আছে কুকুৰা ইফালে দেখালে ফুৰালে লাষ্টত বৌয়েকে আনি চেৱৈ বনাই দিছে ইমানেই ঘৰৰ গাখীৰ আৰু চেৱৈ এনেও ভালো পাওঁ বাৰু খাইছোঁ ৰুচিও বনাইছে তাই বনাইছে ঘৰৰ গাখীৰ দি এতিয়া খাওঁ বৌয়ে চাহ বনালে জাষ্ট খাই লওঁ দেই এতিয়া টেষ্টটো কেনেকুৱা হৈছে বহুত মজা ৰুচি মজা বনাইছে যদি আহে ৰুচিৰ হাতেৰে খাবলৈ আহিব পাৰিব চেৱৈ আৰু ঘৰৰ গাখীৰ দিয়ে লোকেল গাখীৰ মই ভাল পাওঁ বহুত টেষ্টি হৈছে খাওঁ মই আপোনালোকক চাওক এতিয়া আৰু কি দেখিছে এইবিলাক কি মৰম লগা চাওকচোন আৰু এটা গৈছে পলাইছে মেৰবিলৰ পৰিৱেশ দেখি কি ভাল লাগিছে সুন্দৰ পৰিৱেশ আহিলোঁ আজি ৰুচিহঁতৰ ঘৰলৈ আহি ভাবিলোঁ তাহাঁতৰ পিছলৰ পৰিৱেশটো বোলো চাওঁ ইমান ধুনীয়া পৰিৱেশ ইমান ডাঙৰ মাছ ওলায় ন ইয়াত ইমান ডাঙৰ মাছ ওলায় আৰু লেঙি জাল পাতি থৈছে এফালে চাওকচোন সেই মাজত লেঙি সেইটো ৰাস্তা দেখিছে ন সেইটো ৰাস্তাত একদম মানে এইটো মাজৰ ৰাস্তাটো সেইটো হৈছে নাও লৈ আহি ডাইৰেক্ট মানুহে ইয়াত লেঙি পাতিছে হয় নাই